সেউলেশ্বৰক জিলাপি অলপ খুৱাই দিলোঁ। এই আপোনাৰ আলুৰ চিপছ বেছি আছে আৰু ভিতৰত পুৰা মানুহ ভিৰ হৈ আছে গাইজ। লাজ দিবা নাপায় এক নম্বৰ কিয় মই লাজ দিয়া নি তুমি হে গাইজ তো বোলক মাঘৰ 1 তাৰিখ বুলি অলপ মন্দিৰ দৰ্শন কৰি আহোঁ। ময়ো দৰ্শন কৰিম, আপোনালোকে মোৰ লগত দৰ্শন কৰিব মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু গাইজ মানে কি গম পাইছে না, আমাৰ ভোগেশ্বৰী মন্দিৰত মানে 1 তাৰিখ মাঘৰ 1 তাৰিখে মানে বহুত মানুহ হয়, বহুত ভিৰ হয়। মানে আমাৰ বজালীবাসী গম পায়। মই আপোনালোকক আজি মই এই ভিডিঅ'ৰ থ্ৰুদি ভোগেশ্বৰী মন্দিৰৰ দৰ্শন কৰাম গাইজ। তো আপোনালোকে ভিডিঅ'টো শেষ কৰি চাব বুলি মই আশা কৰোঁ আৰু এই ভিডিঅ'টো আপোনালোকে ভাল পাব বুলি মই আশা কৰোঁ। তো ভিডিঅ'টো বেছি পলম নকৰোঁ, আৰম্ভ কৰিবলৈ গাইজ। ফাইনেলি মই আছোঁ বৰ্তমান নিতান্ত ভোগেশ্বৰী মন্দিৰত আৰু প্ৰৱেশ দ্বাৰটো আপোনালোকক দেখি আছোঁ, চাব পাৰে। এইটো প্ৰৱেশ দ্বাৰ, কি ধুনীয়া প্ৰৱেশ দ্বাৰ সাজি তুলিছে। আৰু গাইজ আমিও কৰি দিলোঁ এনেকৈ প্ৰৱেশ কৰিয়ে দেখা পালোঁ যে মানুহ দোকান মানে মানুহে দোকানে চব আহিছে। মানে এতিয়া চাওক না, কি চাব, মানুহে চাব না দোকানে চাব, চাওক হে গাইজ কি লেভেলত মানুহ হৈছে, মানে কিমান ডাঙৰ লেভেলত মানুহ হৈছে। আৰু মই লগ পালোঁ মোৰ বিশ্বজিৎ গাংগুলী, আমাৰ বিজি নিউজৰ চিফ এডিটৰ। তো বিশ্ব আহিল ভোগেশ্বৰী মন্দিৰত, কেনে লাগিল আহি? খুব ভাল লাগছে আহি পেলাই, কাৰণ কিয় ইয়াত কেৱল মানুহ যদি আপোনালোকে নিজে আহে ইয়াত আহি পেলাই নিজকে হেৰাই দিব আৰু ইমান মানুহ। আৰু আহক আপোনালোকে আহক আৰু অজিতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। তো গাইজ চাব পাৰে মানুহ ভোগেশ্বৰী মন্দিৰত। মই যে কৈছিলোঁ অলপ আগতে দেখাবলৈ ইয়াতে বহুত কেইখন দোকান আছে, এনেকৈ সৰু সুৰাকৈ দোকান দিছে গাইছ। এনে বিক্ৰী কেনে হৈছে পাৰি? বিক্ৰী বেয়া নি না? মানুহ হৈছে না? মানুহ হৈছে এনেকৈ মানুহ ইয়াতে ৰুমাল দিয়াৰ প্ৰথা আছে। তো ৰুমাল গামোচা এনেকৈ যাৰ যি থাকে মানে সেই হিচাপত মানে তাতে মন্দিৰত গাঁঠি আহে ৰুমাল গামোচা। মোৰ লগত আছে বৰ্তমান এটা বিশিষ্ট ইউটিউবাৰ, বহুত ডাঙৰ ইউটিউবাৰ, আমাৰ টিংকু মেন। কি খবৰ টিংকু? খবৰ ভাল বাৰু, আৰু এনেকৈ লাজ দিবা নাপায় এক নম্বৰ। কিয় মই লাজ দিয়া নি? তুমি সঁচাকৈ ডাঙৰ ইউটিউবাৰ নহয় বাৰু, এনে সৰু সুৰা। 17,000 ছাবস্ক্ৰাইবাৰ আছে, ডাঙৰ ইউটিউবাৰ নহয় কি বাৰু? 17,000 আমাৰ তুলনাত ডাঙৰ গাইজ। আমি এই 400-300 ছাবস্ক্ৰাইবাৰৰ মানুহ, সৰু সৰু চেনেল, এই 17,000 চেনেলৰ মানুহ দেখিলে ভাল লাগে, আমাৰ মনটো কিবা ফূৰ্তি লাগে। ধন্যবাদ এওঁলোকৰে, ধন্যবাদ। আৰু কিবা নকয় নেকি মোৰ অডিয়েঞ্চক? কিবা কয় যদি লাগি থাকলি হ'ল, বাকী বেষ্ট উইচ থাকিল। আৰু এনেও ক্ল'জ ফ্ৰেণ্ডে হয়, সৰুৰ পৰা লগ পাই আছোঁ, লাগি থাকলি হ'ল। আৰু আইডিয়াটো দিয়ে আছোঁ, আৰু মোৰ চেনেলটো আহিবই বহুত জল্দি। টিংকু চেনেলত যাই আছোঁ, এটা ধমাকা ভিডিঅ' কৰিম ইন ফিউচাৰ। প্লেন হোৱা নাই, প্লেন কৰিম। আৰু এইবাৰ লাইক চাইকৰ কাৰণে কৈ দিয়া একদম ছাবস্ক্ৰাইব কৰি দিব। যোনে যোনে আহিছে নতুনকৈ, কোনোবাই যদি আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। বাছ হাৰ্ড ৱৰ্ক চলি আছে, ছাকচেছ আহি আছে। তো ছাবস্ক্ৰাইব লগ পাম, বাই বাই। বহুত জল্দি ফটো চটো উঠি লৈছোঁ, ইয়াৰ পৰা ল'ব আহিছে। ফটো কেমেৰা লৈ আহিছিল না, ফটো চটো উঠি লৈছোঁ। বৰ্তমান আছোঁ মই মীনা বজাৰত, চাব পাৰি। আৰু এনেকৈ হোটেল চোটেলবিলাক লগাই থৈ দিছে, য'ত মানে মানুহে মানে নিজৰ তৃপ্তিখিনি পূৰণ কৰি আছে, চাব পাৰে। মেলা বুলি ক'লে আৰু পূজাখনত দেখুৱাব লগা জানে আপোনালোকে। আপোনাৰ এই দোকান চোকান বহে, মীনা বজাৰ আহে, মানুহৰ ভিৰ হয়, সেয়ে আৰু। তো গোটেইখিনি দেখুৱাব লগাটো নাই মই ভাবোঁ। তো যিখিনি পাৰোঁ মই এইখিনি দেখুৱাইছোঁ জাষ্ট। আৰু এয়া আৰু দোকান চোকান এনেকৈ বহি আছে। বিক্ৰী কেনে? বিক্ৰী তাতে ইমান নাই, মানুহটো বহুত হৈছে কিন্তু বিক্ৰী কম। কেইদিন থাকিব পূজা? থাকো 3 দিন। আপোনালোকে 3 দিনে থাকিব? 3 দিন থাকিম। ক'ৰ পৰা আহিছে আপোনাৰ? আমি আছোঁ গুৱাহাটী। গুৱাহাটীৰ পৰা। কিবা বানি আছে ৰ'ব গাইছ, অলপ ফুড ব্লগো কৰি দিছোঁ। এই কি বানি আছ? আলু চপ। আলুৰ চপ চাব পাৰে। তোমাৰ নামটো? দেৱান জেলকটালি। হয় নেকি? ক'ত, ইয়াতে ঘৰ না? নাই হাউলি। হাউলিৰ পৰা মানে দোকান দিবাইছ ইয়াতে? তই চাব পাৰে আলুৰ চিপছ বেছি আছে। কিমানকৈ দিছ? মাত্ৰ 20 টকা এটা চিপছ, মাত্ৰ 20 টকা। এই এটা 20 টকা। এটা 20 টকা মানে কিবা এটা ইউনিক বনাইছে, সেইকাৰণে দেখুৱাম বুলি ভাবিলোঁ গাইছ।
যাই আছিলোঁ তাৰ পৰা ওলাই আহিছোঁ মন্দিৰৰ পৰা ওলাই ঘৰ দেখি যাই আছিলোঁ তো মানে কেইটামান ৰাইডাৰ দেখা পালোঁ বাইক ৰাইডাৰ নহয় চাইকেল राइडर চাব পাৰে साइकिल लो मैंने ऑल इंडिया जा रहे हो ना आप लोग जी भाई तो कहाँ से आपका नाम संदीप कहाँ से हरियाणा से हरियाणा से आपका मेरा सुनील कुमार उत्तर प्रदेश से उत्तर प्रदेश आप कहाँ से दीपक गुप्ता दिल्ली से दिल्ली से मतलब डिफरेंट स्टेट से आए हैं सारे लोग डिफरेंट जगह पर आई गोटे केटाई कहाँ घूम के आगे भाई अभी आए हम हरियाणा चले थे यूपी बिहार लखनऊ फिर वेस्ट बंगाल में सिलीगुड़ी दार्जिलिंग और बनारस आगरा सब घूम के अभी गाइस नाम শুনিয়ে মোৰ মানে মাথা ঘুরে গেছে তাকো সাইকেল লৈ ভাবি চাওক साइकिल এখন লৈ राइड কৰি আছে ধেমালি নহয় अब मतलब रात को ठहरने के लिए कहाँ पे क्या है अभी मंदिर गुरुद्वारे या फिर कहीं पे कैंपिंग कर लेते हैं अच्छा तो मन्दिर चन्दिर पाली इहते रखे आহি মানে राइडत মানে मन्दिर चन्दिर पाला বা गुरुद्वारा पाला खेनेनके किबा पाली মানে रखे মানে ধেমালি নহয় যে সাইকেল এখন লৈ এনেকৈ ৰাইড কৰাটো তাকো অল ইন্ডিয়া राइड কৰি আছে এটা মানে আমাৰ নৰ্থ ইষ্টত সোমাইছি তো এটা নৰ্থ ইষ্ট राइड करबो गाइस एक दिन में कितने किलोमीटर आप लोग कवर करते हो हम चलते 70 से 100 120 মানে এক দিনত 70 किलोमीटर 100 किलोमीटर मारि दे মানে गाइस तो भाबी चाও এটা বৰ্তমান আমাৰ নৰ্থ ইষ্টৰ আছে नॉर्थ ईस्ट कवर करबो नॉर्थ ईस्ट के बाद कहां प्लान है फिर प्लान तो बहुत है भाई जी जैसे उत्तराखंड है फिर लद्दाख है कश्मीर कन्याकुमारी पर मेन एक देखना पड़ता है कि कहाँ जाना है और कितने दिन का राइड है अभी तो 2-3 महीने और लग जाएंगे 2-3 महीना 55 हो गया कितना दिन हुआ 55 निकलने days। घर से निकलने कितना दिन हुआ 55 डेज 55 डेज हो गया মানে 55 দিন ধৰি বাহিৰতে আছে ইহঁতে আৰু এনেকৈ গোটেই ইণ্ডিয়া ঘূৰিব গৈছে মানে ভাববা লাগিব কিনে পাৱাৰ কেনে হ'ব লাগিব না यूथ पावर যদি বিচাৰি উঠে বহুত কিবা কৰিব পাৰে তো এই আৰু সাইকেল লৈ যাই আছে आप लोग का यूट्यूब चैनल भी है क्या नाम है ट्रेवल विदाउट पैसा চাব পাৰে গাইছ ইহঁতৰ ভিডিঅ' এইটো ইউটিউবৰ যাই চাব পাৰে আপোনালোকে ইহঁতৰ ভিডিঅ'বিলাক তো গাইজ ফাইনেলি আহি পাইছোঁ ঘৰ আহি পাওঁতে অলপ ৰাতি হ'ল আহি মানে চেলুনত সোমাইছোঁ চেলুনত মই মানে নহয় মোৰ কাম নাই এই এখেতৰ অলপ শৰ্মাৰ মানে দাড়ি চুলি কাটি আছে 2 দিনমান নাথাকে 2 দিন মানে এসপ্তাহমান নাথাকে গাইছ ক'ৰবাত যাব অলপ কামত তো বাকী যি কি নহওক ভিডিঅ'টো আজি এইখিনি আছিল ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি অলপো ভাল লাগিল লাইক কৰি দিব চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই গাইছ to change your